বন্ধুসকল, আজি আপোনালোকক আপোনাৰ মোবাইলত থকা কল সেটিংছত লগাই থকা এনেকুৱা এটা সেটিংস শিকাম। সেই সেটিংসটো অন কৰিলে আপোনাক কোনো হেকাৰে কল কৰিব নোৱাৰিব। ডাইৰেক্ট গুগলৰ পৰা আপোনাৰ সেই কলটো স্পাম কৰি লৈ যাব। যিকোনো কোম্পানীৰ হওক নাইবা কোনো থাৰ্ড পাৰ্টিৰ পৰা যদি আপোনাক কল কৰে, গুগলে সেই কলটো ডাইৰেক্ট স্পামত লৈ যাব। ভিডিঅ'টো স্কিপ নকৰাকৈ একবাৰে শেষলৈকে চাই থাকক। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত থকা ফোনত ক্লিক কৰি দিব। ফোনত ক্লিক কৰি দিয়াৰ পিছত ওপৰত চাব এটা থ্ৰী ডট আছে, সেই থ্ৰী ডটত ক্লিক কৰিব। তাৰপিছত সেটিংসত ক্লিক কৰিব। সেটিংসত গৈ প্ৰথমত যিটো অপশ্যন আছে কলাৰ আইডি এণ্ড স্পাম, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত বন্ধুসকল, প্ৰথমত যিটো অপশ্যন আছে সি কলাৰ এণ্ড স্পাম আইডি আইডেণ্টিফাই বিজনেছ এণ্ড স্পাম নাম্বাৰছ, এই অপশ্যনটো যদি আপোনাৰ মোবাইলত থাকে তেনেহ'লে ভালেই হ'ল, আৰু যদি নাথাকে তেনেহ'লে আপোনাৰ মোবাইলত গৈ প্ৰথমতে যিটো কাম কৰিব লাগিব সেই কামটো হ'ল আপুনি গুগল প্লে ষ্টৰত যাব। গুগল প্লে ষ্টৰত যোৱাৰ পিছত তাত চাৰ্চ কৰিব ফোন বাই গুগল, এইখিনি লিখি চাৰ্চ কৰিব। এইখিনি লিখি চাৰ্চ কৰাৰ পিছত প্ৰথমত যিটো ৱেবছাইট আহিছে ফোন বাই গুগল, এইটো আপুনি প্ৰথমতে ইনষ্টল কৰিব। মোৰ যিহেতু ইনষ্টল আছে সেইকাৰণে আপডেট চাই আছে, আপডেট কৰি লৈছোঁ। আপডেট কৰাৰ পিছত ইয়াৰ পৰা আপুনি অপেন কৰিব। মোৰ যিহেতু আপডেট হৈ আছে, ইয়াত এটা কথা কওঁ, আপুনি যদি এই চেনেলত নতুন আহিছে তেনেহ'লে এই ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ সকলো আগত পাই থাকিবলৈ চেনেলখন ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিয়ক, যাতে নতুন নতুন ভিডিঅ'বোৰ সকলো আগত আপুনি পাই থাকিব পাৰে। আকৌ আপুনি আপোনাৰ মোবাইলৰ সেই ফোনত যাব। ফোনত যোৱাৰ পিছত ওপৰত চাব এটা থ্ৰী ডট আছে, তাত ক্লিক কৰি সেটিংসত ক্লিক কৰিব। প্ৰথমে যিটো অপশ্যন আহিছে কলাৰ আইডি এণ্ড স্পাম, ইয়াত ক্লিক কৰি দিব। তাৰপিছত চাওক এই অপশ্যনটো কিন্তু শ্ব' হৈ যাব আপোনাৰ মোবাইলত। এইটো অন কৰিলে কোনো থাৰ্ড পাৰ্টিৰ পৰা আপোনাক কল কৰিব নোৱাৰিব, আৰু কোনো কোম্পানীৰ পৰা আপোনাক যদি কল কৰে তেনেহ'লে আপোনাৰ মোবাইল স্ক্ৰীনত এনেকুৱাকৈ দেখা দিব, ৰেড কালাৰ হৈ থাকিব। গতিকে আপুনি সেই কলটো চাব পাৰিব যে এইটো কোনো কোম্পানীৰ নাইবা কোনো থাৰ্ড পাৰ্টিৰ পৰা হয়, সেই ফোনটো আপুনি কাটি দিব।